বাতিল করো অত্যাবশ্যকীয় আইন। আমার দেশৰ বৰ্তমান যি বিজেপি নেতৃত্বাধীন চৰকাৰ, এই মোদী চৰকাৰে তিনিখন কৃষক বিৰোধী আইন, কৃষি বিৰোধী আইন তেওঁলোকে ইতিমধ্যে সংসদত তেওঁলোকে উত্থাপন কৰি ইতিমধ্যে তাক পাছ কৰিলে। আৰু তাৰ বিৰুদ্ধে সমগ্ৰ দেশৰ আমাৰ কৃষক সমাজ, কৃষক সংগঠনসমূহ তেওঁলোকে ইয়াৰে বিৰোধিতা কৰিছে। আৰু বিগত 13 দিন ধৰি দিল্লীৰ ওচৰে পাজৰে থকা ৰাজ্যবোৰৰ লক্ষাধিক কৃষকে গোটেই সমগ্ৰ দিল্লী ঘেৰা কৰি ৰাখিছে। আৰু চৰকাৰে অৱশেষত উপায় নাপায় তেওঁলোকে এই কৃষক সংগঠনসমূহৰ লগত আলোচনাত বহিছে। কিন্তু এই যি কৃষকৰ যি মূল দাবী যে এই তিনিওখন আইন বাতিল কৰিব লাগিব, এই সম্পৰ্কত চৰকাৰে হোহকা পিছলা কৰি আছে। আৰু কৃষক সংগঠনসমূহেও তেওঁলোকে কোনো সংশোধনী নামানে আৰু কোনো সংশোধনী নামানো বুলি কৈছে আৰু সম্পূৰ্ণৰূপে আইন বাতিল কৰিবলৈ কৈছে। আৰু তাৰ পাছতো এতিয়ালৈকে চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰাৰ কাৰণে কৃষক সংগঠনসমূহে আজিৰ তাৰিখত সমগ্ৰ দেশজুৰি ভাৰত বন্ধৰ আহ্বান দিছে। আৰু এই আহ্বানৰ প্ৰতি সংহতি জ্ঞাপন কৰি আমি ৰঙিয়াতো আজি আমাৰ ভালেকেইটা ৰাজনৈতিক আৰু অন্যান্য সংগঠনে আমি আজি এই তাৰে সংহতি জ্ঞাপন কৰি আমি এই সমদল কৰিছোঁ। ৰাইজক সচেতন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু তাৰ পাছতে আমি এখন সভাও কৰিম আৰু তাৰ জৰিয়তে আমি চৰকাৰক সকীয়নি দিব বিচাৰিছোঁ যে এই কৃষি আইন তিনিখন বাতিল কৰিবই লাগিব। আৰু দ্বিতীয়তে যে যি বিদ্যুৎ বিল এই ইয়াৰ লগতে এই বিদ্যুৎ সংশোধনী বিদ্যুৎ বিভাগটোকেই ব্যক্তিগতকৰণ কৰাৰ কাৰণে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধেই আজি আমাৰ এই আন্দোলন কাৰ্যসূচী আমি লৈছোঁ। আমি ৰাইজৰ যে সংহতি, এই সংহতি প্ৰকাশ কৰিবলৈ আমি অনা বিজেপি সকলো ৰাজনৈতিক দলে এই সংহতি সমদল আমি কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ ৰঙিয়াৰ সকলো গণতান্ত্ৰিক সংগ্ৰামী ৰাইজে এই কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাব। এই আশাৰে আমাৰ এই সমদল আমি আগবাঢ়ি আছোঁ। থেংক ইউ। একযোৰা কৃষক অভ্যুত্থানৰ প্ৰতি এই সংহতি সমদলত ৰাইজে সদল বলে যোগ বাতিল করো অত্যাবশ্যক